মই তোমাৰ লগত 5 বছৰ কি 7টা জনম থাকিম 7টা জনম থাকিবা এনেকে আমনি কৰিবা এনেকে আমনি কৰিবা মোক বৰবাদ কৰিলে জলহস্তি এটা আছিলে কিন্তু বিয়া পতাৰ পিছত এফালে জহামাল এটাও জন্ম হলেইতো ঐ তহঁতি কি ইউনিভাৰ্চিটি খাবলৈ আহিল নেকি দিয়ক দিয়ক এইফালে পলালে যে এইফালে জহামালটো বিয়া পতা 3 বছৰৰ পিছত 3 বছৰ পিছত 3 বছৰ পিছত হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে গম পাইছেই দুলাজ দা আৰু ধুনু কলিজা মাজত কিছুমান ভুল বুজাবুজিৰ সৃষ্টি হৈছিল যাৰ ফলত তেওঁলোকৰ সংসাৰখনত ফাট মেলিছিল আৰু লাহে লাহে তেওঁলোকৰ সেই যোৰাখনো ভাল হ'বলৈ গৈ আছে আৰু যোনে এই ভুল বুজাবুজি সৃষ্টি কৰিছিল তেওঁলোককো শাস্তি পোৱাটো সকলোৱে বিচাৰিছে কাৰণ ইমান সুখৰ সংসাৰখন কেতিয়াও এনেকৈ বেয়া কৰিব নালাগিছিল আৰু হৈছে পখিলা বেটিও বহুত সৰু দুয়োজনে দুয়োজনৰ বহুত প্ৰয়োজন সেইকাৰণে মানে এনেকুৱা বেয়া কাম আৰু যাতে কোনেও নকৰে তাত তেনেকুৱা শাস্তি দিয়ক তেওঁলোকক সেইটো কোৱা তুমিতো নিজে জানা আমাৰ হ'লে কিমান মানুহ আহি থাকে সেইদিনাখন ঘৰ ওচৰ নবৌ হ'লে ভাইক এটা আহিছিলে নবৌ ভাই তাৰপৰা সিও আমাৰ ভিডিঅ' চাই আৰু এনেকৈ কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক এনেকৈ ফটো কপি ভাইৰেল কৰি দিম আমাৰ সংসাৰৰ মাজত জুই লগাইছে আৰু কৈছে কি তহঁতৰ জীৱনে বৰবাদ কৰি দিম ফটো কপি ভাইৰেল কৰি দিম আৰু ফটো কপি একো ফটো নাই তাত অকল এনেকৈ ধৰি থকা ফটো এখন ফটোৱেই সঁচাকৈ মানুহৰ জীৱনত কিমান ডাঙৰ বিপদ আনিব পাৰে মানে ভাবিব নোৱাৰা সেইটো আৰু